নমস্কাৰ মই দেৱাংগনা আৰু মোৰ চেনেল সান্মিহলি অসমীয়ালৈ সকলোকে স্বাগতম জনাইছোঁ। যোৱাটো ভিডিঅ'ত মই 5টা অসমীয়া ফকৰা যোজনা অৰ্থৰ সৈতে লৈ আহিছিলোঁ। এইটো ভিডিঅ'টো ঠিক তেনেদৰে 5টা অসমীয়া ফকৰা যোজনা লৈ আহিছোঁ তাৰ অৰ্থৰ সৈতে। চাই থাকক শেষলৈকে ভিডিঅ'টোৰ পৰা যদি আপুনি উপকৃত হৈছে তেতিয়াহ'লে এটা লাইক দিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আহক ভিডিঅ'টোৰ মাজলৈ। প্ৰথমটো ফকৰালৈ আগবাঢ়িছোঁ। আয়ে ক'লে বাটত, বায়ে ক'লে তাঁতত, মই শুনি আহিলোঁ পানী অনা ঘাটত। ইয়াৰ অৰ্থ হৈছে সৰু কথা এটাকে ডাঙৰ কৰি সকলোতে বিয়পাই দিয়া বা উৰা বাতৰি প্ৰচাৰ কৰা। নাম্বাৰ 2, আগেয়ে আছিলোঁ হিৰতি গাই, আটায়ে বুলিছিল আই, এতিয়া হলোহি নেজ গোবনি, জাকতো নিদিবা ঠাই। ইয়াৰ অৰ্থ হ'ল যেতিয়ালৈকে উপাৰ্জন কৰিব পৰা হৈ থাকে তেতিয়ালৈকে সকলোৱে আদৰ সাদৰ কৰে, কিন্তু যেতিয়াই উপাৰ্জনহীন হৈ পৰে তেতিয়া অৱহেলাৰ পাত্ৰ হয়। এই অৰ্থকেই ইয়াত সূচাইছে। নাম্বাৰ 3, আহে কি নাহে বৰ সেউতা ফালিবৰ মন, যি বা আহিল বৰ কইনাৰ উঠিল জ্বৰ। ইয়াৰ অৰ্থ হৈছে বহুত আগৰে পৰা সাজু হৈ থাকি প্ৰকৃত সময়ত একো কৰিব নোৱাৰা হোৱা। নাম্বাৰ 4, মিতিৰৰ আগত কবা, হাতীৰ কাণত খুচিবা। ইয়াৰ অৰ্থ হৈছে মানুহৰ কিবা কথা ক'ব লগা থাকিলে মুখৰ আগত কোৱাই ভাল। তেনে নকৰি যদি আনৰ আগত কোৱা হয় তেতিয়াহ'লে কোনো ভাল ফল পোৱা নাযায়, বৰঞ্চ বেয়াহে হয়। নাম্বাৰ 5 অৰ্থাৎ শেষৰটো ফকৰা হৈছে হাৰ নাইকিয়া জিভা, ওলাই কিবা কিবি মুকুন্দ মুৰাৰী, কথাৰ মূৰত কথা ওলাই নকলেও নোৱাৰি। ইয়াৰ অৰ্থ হৈছে লাভৱান নোহোৱা কথা কৈ অবাবতে সময় নষ্ট কৰা অৱস্থাত এই কথা ফাঁকি ব্যৱহাৰ কৰা হৈছে। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। শুনাৰ বাবে আপোনাক অশেষ ধন্যবাদ।